হাই গাইজ, কি খবৰ আপোনালোকৰ? মই তৃপ্তিৰে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই বহুত দিন হ'ল আপোনালোকৰ লগত কণ্টেক্ট কৰা নাই, আচলতে সময় নিমিলে বা কিবা বিশেষ কাৰণত। মোৰ চেনেলটো পূৰা নতুন আছিলে, তাৰপিছতে ষ্টাৰ্ট কৰাৰ অলপ দিন পিছতেই মোৰ বিয়া হ'ল। বিয়া খুব সোনকালে হৈ গ'ল, লকডাউনতে হ'ব লগা হ'ল, কৈছিলোঁৱেই, আপোনালোকে চোৱাখিনি জানেই। তাৰপিছতে বিয়া হৈ যোৱাৰ পিছত সেইখন ঘৰত এডজাষ্ট হওঁতে অকণ টাইম লাগিলে, তাৰ কাৰণে ভিডিঅ' তেনেকৈ বনোৱা নহ'লে। আৰু বিয়াৰ পিছত ধেৰ কাম থাকেই, যিহেতু চিনাকি মোৰ স্কিনত দেখান চকুত মোবাইলৰ আহি আছে ন, উপায় নাই, চকুৰ প্ৰব্লেম এটা হ'ল, চচমাযোৰ লাগে, নহ'লে প্ৰব্লেম পাওঁ, সেইকাৰণে লগাই লৈছোঁ। আৰু আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আজি হ'ল মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো আজি আমাৰ ইয়াত ভোট আছে, সকলোৰে বেলেগ বেলেগ। নগাঁও চাইড, মৰিগাঁও চাইডে বেলেগ 3 তাৰিখ নে 2 তাৰিখে আছে বোলা, নহয় 1 তাৰিখ মানে আছে বোলা এপ্ৰিলৰ। চবতে ভোটৰ সেইখিনি বেলেগ আছে, 3টা ডেট আছে যিহেতু। তাৰ মাজতে এটা কৈ থওঁ, সকলো ভোট দিবলৈ যাব। ভোট দিয়াটো আপোনালোক সকলোৰে অধিকাৰ, আৰু যোগ্যজনক ভোট দি জিকাব। আপোনালোকৰ সকলোৰে নিজৰ সেইটো, তাত মোৰ ক'বলগীয়া নাই, আৰু কোনো নকয়ো, যিসকলে জানে। বেছি নকওঁ ভোটৰ ওপৰত, যিহেতু ময়ো ভোট দিবলৈ যাম, আৰু সেইকাৰণে মই আহিছোঁ ঘৰলৈ মানে মোৰ মাৰ ঘৰলৈ। কাৰণ মোৰ ভোটৰ এইটো চেঞ্জ কৰা নাই, আৰু মেইনলি মোৰ চেঞ্জ কৰিব বেয়া লাগিলে। তাত কৈছিল চেঞ্জ কৰি দিওঁ, ইয়ালৈ আনিব পাৰিবা বুলি, কিন্তু কি হয়, যি হ'লেও মানে মোৰ এনেকুৱা লাগে নিজৰ পৰিচয়টো ইমান সোনকালে নাইকিয়া কৰি দিবলৈ ভাল নালাগে, আৰু মনটো বেয়া লাগে। কথাটো সেইকাৰণে মই নকৰোঁ বুলি ক'লোঁ। এতিয়া থাকক অলপ দিন এনেকৈ, ভাল নালাগিলে ঘৰখন নিজৰ ইমান সোনকালে কৰিবলৈ দুখ লাগে। মোৰ লাগিলে, আপোনালোকৰ কি নাজানো, মোৰ লাগে, কিন্তু চবৰে লাগিবই অকণমান হ'লেও। ভইচটো অকণ সৰু পাইছে, চেঞ্জ পাবও পাৰে দেই। আজি মই তেনেকৈ ভিডিঅ' বনাম বুলি ভবাও নাছিলোঁ, মই শুই আছিলোঁ এনেই বিচনাতে, সেইও কামো নাই যিহেতু। ভাবিলোঁ এনেই কথাকে পাতোঁ, কিনো এনেই শুই থকাতকৈ আপোনালোকৰ লগত অকণমান কথা পাতিলে লাহে লাহে আপোনালোকেও মানে জানিব বিচাৰিব পাৰে, কিবা তেনেকুৱা থাকে। হ'লেও আজি যিহেতু মই মাৰ ঘৰলৈ আহিছোঁ, মাৰ ঘৰৰে কিবা এটা দেখাব চাওঁ। আচলতে মই একো ভবা নাছিলোঁ, বিশেষ একোৱে ভবা নাই। মই আগপিনে যাওঁতে এতিয়া দেখিলোঁ, ৰিচেণ্ট দেখিলোঁ মায়ে খুব যতনাই ৰুই থোৱা ফুল কিছুমান আছে। আগতে অকণমান মাৰ সহায় আছিলে, এতিয়াতো সহায়ো নহয় একো, মা অকলে কৰিব লাগে চব কাম। চ' মায়ে ভেৰাইটি অৰ্কিড ৰুইছিলে, তাৰ অকণ ফুলিব ধৰিছে, তাৰে মই দেখাম বাৰু আপোনালোকক। আৰু মই ভোট দি আহি আপোনালোকক হাতত যদি মোৰ ইয়াত দিয়ে চিম্বল দিবই, আচলতে সেইখিনি মই দেখাম। আৰু সেয়াই, সকলোৱে ভোট দিবলৈ যাব, নিজৰ পচন্দৰ যিজন যোগ্য প্ৰাৰ্থী তেখেতক ভোট দিব, আৰু তেখেতক জিকাবলৈ আগবঢ়াই নিব। আপোনালোকৰ এটা ভোটে এজন যোগ্য প্ৰাৰ্থীক জিকোৱাত সহায় কৰে। আৰু মই ইমান ইলেকশ্যনৰ এইখিনিৰ ওপৰত ইমান বিশেষ কথা নলেজ নাই, কাৰণ মই ইমান পলিটিক্স ভাল নাপাওঁ, যিহেতু মই পলিটিক্সটো সোমাব নিবিচাৰোঁ আচলতে, আৰু পলিটিক্স পূৰা এনেকুৱা, সেইকাৰণে পলিটিক্সত ইণ্টাৰেষ্ট নাই। তথাপি ভোটদান মোৰ অধিকাৰ, মই দিবলৈ যাম, আৰু তাহাঁতে দেখাম বাৰু, দেখাম মানে বিশেষ একো নকৰোঁ। সেয়াই, বলক এতিয়া আমাৰ মায়ে ৰোৱা ফুল চাওঁ। এজোপা অৰ্কিডেই হয়, নামটো নাজানো, আজি ফুলিছে, এনেকুৱা হৈ থাকে, তাৰপিছতে ৰাতিপুৱা কালিলৈকে এনেকুৱাই আছিলে, তাৰপিছত আজি মৰ্ণিং এয়া ফুলি গৈছে। তাৰ আৰু এটা ঠাল ফুলিছে, এইটো খুব ধুনীয়া হয় দেখিবলৈ। তাৰ এইটো এটা কলি আহি আছে, গছজোপা এজোপা মায়ে তামোল এজোপাত দিছিলে, মই নাজানো,
এইপিনে এজোপা অৰ্কিড আছে, এজোপা ফুলা নাই দেখোন, কিয় নাজানো, ফুলিব চাগে লাহে লাহে। আৰু আমাৰ ঘৰত আগতীয়া চব অৰ্কিড। আৰু ফুলি আছে ইয়াৰ কপৌ। আমাৰ ঘৰত বহুত সোনকালে সোনকালে আৰম্ভ হয়। এয়াও আমাৰ ঘৰৰ তামোল গছতে দিয়া আছে। খুব ধুনীয়া লাগে দেখিবলৈ, চাওকচোন ইমান ধুনীয়া। এক চাইডটো ফুলিবলৈ বাকী আছে। এইজোপা নাম কি নাজানো, এনেকুৱা লিথিং শিঙিয়াকে হয়। আৰু সেই ওপৰত দুটামান এইকণতে লাগিছে। আৰু এইটো ভাল লাগে দেখিবলৈ। আমাৰ এইখিনিতে নাৰ্জী হৈছে, ঢেৰ বাখৰ নাৰ্জী হৈছে। পখিলাটো আহিছে দেখি ভাল লাগিছে, গুচি গ'ল ক'বলৈ। একদম ঢেৰ হৈছে চাওকচোন। হেনো মায়ে সিঁচাও নাছিলে, এনেই নিজে নিজে বাখৰ নাৰ্জী। এয়া গোলাপ ফুলিছে, এজোপা গোলাপ বহুত ফুলে, সৰু সৰু এনেকুৱা মাটিতে দিছোঁ মায়ে, বহুত ধুনীয়াকৈ ফুলে। সেইবোৰ আৰু কলি আহিছে আৰু এটা দুটা কলি। গোলাপজোপা ভাল লাগে, ফুলিলে ভালকৈ দেখাম। আৰু এটা এইটো ফুল আছে চাওকচোন, ভালকৈ অহা নাই, ব্লাৰ টাইপ আহিছে। এনেকুৱা ভালকৈ ফুলা নাই, সেইকাৰণে দেখুওৱা নাই। আৰু য়েল্ল' কালাৰত আৰু এটা ফুল আছে, এইটোও ধুনীয়া ফুলটো। আমাৰ ফুলখিনি এতিয়া মৰি গ'ল, যথেষ্টখিনি আছিলে, এতিয়া সব নাইকিয়া হৈ গৈছে। তাৰ কাষতে এইকণতে এজোপা আছে তুলসী, মায়ে সেৱা কৰে ইয়াত। ধুনীয়া ডাঙৰ গছ এজোপা আছে, এইপিনে ঢেৰ গছ আছে, ধৰিবই নোৱাৰি। আৰু এটা এইটো ফুল আছে, কিবা এইটো এনেকুৱা নাম চাম নাজানো, মায়েহে জানে। আৰু এটা অকণমানি, এইটো এটা অকণমানিকৈ অলপ এইকণ ফুলিছে, নতুনকৈ ৰৈছে। বেছি ফুল ফুলি থকা নাই, মাক ক'লোঁ, মায়ে কওঁতে কৈছে একো ফুল ফুলাই নাই, এতিয়া কি দেখাবি। তথাপিতো দেখালোঁ। তাৰপিছত মায়ে কৈছে ভালকৈ যেতিয়া ফুলিব অৰ্কিড আৰু 4-5টামান ভেৰাইটিৰ আছে। মানে এইটো দেখুৱাইছোঁ যে দীঘলকৈ যোনটো কপৌ ফুল, তাৰ এটা শ্বৰ্ট থাকে আমাৰ ঘৰত, সেইটো মানে থুপুকা থুপুকা, বেছি ঘনকৈ নুফুলে, অলপ পাতল পাতলকৈ ফুলে, বৰ ধুনীয়া লাগে দেখিবলৈ। সেইটো খোপাত মাৰিবলৈ আচলতে সেইটো নহয়, ইমান ডাঙৰ নহয় যিহেতু ৰাউণ্ডটো, সেইকাৰণে আকৌ আহিম যেতিয়া ফুলিব তেতিয়া দেখাম। মাজতে ঢেৰ ফুল ফুলিছিলে, সেইখিনিতে নাইকিয়া হৈ গ'ল। এয়াই সৰুকৈ কমকৈ দেখালোঁ আপোনালোকক। মায়ে কৰা ফুল আৰু হালধীয়া কপৌটোৰ কি কপৌ কয় নাজানো, যদি জানে আপোনালোকে নামটো ক'ব, মই নাজানো, মায়ে জানিবও পাৰে। আৰু দুটামান ভেৰাইটি আছে, মই আকৌ দেখাবলৈ চাম। আজি ভোট দিবলৈ যাম যিহেতু, তাৰপৰা আহি ভোট দিয়াকণ দেখাই মোৰ ভিডিঅ'টো সামৰিম। এয়া ভোট দিবলৈ গৈছিলোঁ, তাৰে পৰিৱেশ গোটেইখিনি দুটাই আছে। ইজনী মোৰ সৰু ভণ্টি এজনী, তাই গৈছিলে। এয়া ভোট দি আহিলোঁ, এয়াই।